গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মিডল ব্লগ। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো তেন্তে ঘৰৰ পৰাই আৰম্ভ কৰোঁ। ব'লক কি কৰোঁ কি নকৰোঁ আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ, A to Z চাই থাকিব। তেন্তে ইয়ালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া দেৱানদা ঘৰৰ পদূলিত পাইছোঁহি। লগত দেৱানদাক লৈ যাওঁ, দুয়োজনে যাম, বাইক এখনতে যাম। দেৱানদাৰ কাৰণে ৰৈ আছোঁ এতিয়া পদূলিত। দেৱানদা আহি পালে আমি গৈ থাকিম বিয়ালৈ। বাইকখন ৰেডি, মই ৰেডি। আৰু দাদাৰ বিয়াটো যেনে হয় জগত দাদাৰে বিয়া হয়। গৈ থাকোঁ তেন্তে দেৱানদাক লৈ লওঁ প্ৰথমে, তাৰপিছত আমি গৈ আছোঁ। বিয়াত যাওঁ বুলি ওলাই আহিছোঁ, কিন্তু বৰষুণ পৰিলে ইয়াৰ। বৰষুণ এটোপ পৰিছে, এতিয়া কি হ'ব জানো। তথাপিও যাবতো লাগিবই, ওলাই আহিলোঁ যদি গৈ থাকিম আৰু অলপা হ'লেও ৰৈ মেলি হ'লেও। নৱৈচাত আছে বিয়া, জগত চন্দ্ৰ বৰুৱা, তেখেতৰ বিয়া মানে দাদা হয়। দাদাৰ বিয়ালৈ গৈ আছোঁ। কোনো টাইম লগতে থাকোঁ, খেলত হওক, ফুটবল খেলত বেছিভাগ লগত থাকোঁ, আৰু এনে ক্ষেত্ৰত হ'লেও লগতে থাকোঁ। এতিয়া বিয়ালৈ যাওঁ আৰু কি কৰিম দেখাম আপোনালোকক। বলক তেন্তে গৈ থাকোঁ। যিহেতু বিয়া বুলি আজি নতুন এটা টি চাৰ্ট লগাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বতৰটো বৰ ভাল নহয়, তথাপিও বিয়াতো যাবই লাগিব। ওলাই মেলি আহিলোঁ বুলি ওলাই আহিলোঁ। এয়া বিয়ালৈ বুলি ওলালোঁ। এয়া পাছফালেও আৰু এখন বাইক আহি আছে, দেখিছে আপোনালোকে। আমি এতিয়া গৈ থাকোঁ তেন্তে বিয়ালৈ। বিয়া খাবলৈ গৈ আছোঁ আজি, ভালকৈ খাম, তাতকৈ খাম বিয়া। তাতকৈ খাই আহিম বুলি ভাবি গৈছোঁ। এতিয়া বতৰে কি কৰে আৰু গৈ থাকোঁ তেন্তে, আপোনালোকেও চাই থাকিব সম্পূৰ্ণ। বিয়াৰ কাৰণে গিফ্ট এটা লৈ লওঁ, দোকানলৈ যাওঁ, এইখন দোকানতে। আমাৰ গিফ্ট লোৱা হৈ গ'ল। গিফ্টটো দেখাই দিয়া দেৱানদা। গিফ্ট লোৱা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ বিয়ালৈ। বিয়া বুলি ক'লে সন্ধিয়াটো অলপ মজা বেলেগ। গৈ থাকোঁ তেন্তে আপোনালোককো দেখাই দেখিম। বিয়া ঘৰ পাই গ'লোহি, গেটৰ সন্মুখৰ। এতিয়া গৈ থাকোঁ আগলৈ। বিয়া বুলিকে দৰা কইনাৰ লগত ফটো কেইকপিমান ল'লোঁ। এয়া ফটো এতিয়া মাৰাত ব্যস্ত হৈ আছোঁ সকলোৱে। খোৱা বোৱা হৈ গ'ল, এতিয়া ঘৰলৈ গমন কৰোঁ আৰু ঘৰলৈ গৈ থাকোঁ। এতিয়া বৰ্তমান এয়া ঘৰলৈ এতিয়া গৈ আছোঁ। সময়ো যথেষ্ট হৈ গ'ল। বিয়া খালোঁ, জগতাৰ বিয়াত খালোঁ ভালদৰে। খাই বৈ এতিয়া এয়া ঘৰলৈ গমন কৰি আছোঁ আৰু গৈ কেনে ঘৰত দেখাম আপোনালোকৰ পৰিৱেশ কি কৰোঁগৈ আৰু। অলপ তেতিয়া ঘৰলৈ গৈ থাকোঁ। ৰাস্তাৰ ওপৰত পূৰা পানী হৈ গৈছে বৰষুণ জাকত। এয়া পানী ফাইনেলি ঘৰত আহি পাই গ'লোহি। বিয়াৰ পৰা আহি পাই গ'লোহি। এতিয়া যাওঁ ভিতৰলৈ। ভিতৰত তেতিয়ালৈকে সোমোৱা নাই, সোমাই লৈ আপোনালোকক দেখাই আছোঁ। প্ৰথমেতো জোতা মোজাবিলাক খুলি লওঁ, তাৰপিছত অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এতিয়া ফ্ৰেছ হৈ মেলি বহি আছোঁ। যিহেতু গৰম বতৰ, গৰমটো বহুত লাগি আছে ন। গৰম দিনটো গৰম, কিন্তু পাছবেলাটো অলপ বৰষুণ দিলে, সেইটো কাৰণে অলপ বোকা হৈছে আৰু ইফালে আমাৰ বাইদেউজনী কি কৰিছে আপোনালোকক দেখাই আছোঁ। চাওক, পূৰা একদম কাপোৰ চিলাত একদম ব্যস্ত পূৰা। আপোনালোকৰ কাৰোবাৰ চিলাব থাকিলে যোগাযোগ কৰিব পাৰে। মহিলা সকলোৰে কাপোৰ, সকলো কাপোৰে চিলোৱা হয়, অনলি মহিলা।
আৰু আজি আমাৰ ঘৰত লথুৰ পৰা আমাৰ মাইনা আহি আছে, খুৰাৰ ছোৱালীজনী। আপোনালোকক অলপ দেখাই দিওঁ। ভণ্টি শুলেই, এই আমাৰ কপিলৰ লগত শুই আছে। ইয়াৰ কপিল ইফালে পূৰা টোপনি গৈ আছে, এইফালে মাইনা শুলেই। মাইনা বাই বাই, গুড নাইট। আৰু আজিৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক শ্বেয়াৰ কৰি আৰু কমেণ্ট কৰি। আৰু আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' লৈ মই আহি থাকিম। আজিলৈ ইমানতে সমাপ্ত কৰোঁ, আৰু আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহি আছোঁ পুনৰ আকৌ। আজিলৈ বাই বাই, গুড নাইট।